এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আকৌ আহি গ'লোঁ আপোনালোকৰ ওচৰলৈ। আজি মানে আমি এফালে যাবলৈ ওলাইছোঁ। আমি যাম লক্ষীনগৰ চাৰিআলিৰ পৰা অকণমান আগত আৰু তাত আমাৰ সম্বন্ধীয় বা এজনী আছে, মানে মোৰ হাজবেণ্ডৰ ফেমিলিৰ ফালৰ পৰা। আৰু আমি এতিয়া তাত গৈ আছোঁ। বহুত দিন হ'ল মাতি আছে, যোৱাই নাই। আৰু মানে ইয়াৰ আগৰ ভিডিঅ'টো দেখিলে গম পাব কোন হয়, আৰু আপোনালোকে এতিয়া মই ভিডিঅ'টোত তাক দেখুৱাম। যদি ধৰি লওক আগৰ ভিডিঅ' চাইছে আপোনালোকে নিশ্চয় গম পাব মই কাৰ ঘৰলৈ গৈ আছোঁ। আমি তিনিওজনে যাম, দেউতা আৰু মানুহজন যাব। ভাত খোৱাকৈ যাম। আমাৰ বহুত দিনৰ পৰা মাতিয়ে আছে, কিন্তু যাবলৈ পৰা নাই। মই আগৰ ভিডিঅ' যিটো দিছিলোঁ, মানে আমাৰ ৰিলেটিভৰ বিয়া এখনত গৈছিলোঁ, তাতে তেওঁকো লগ পালোঁ। একদম মানে নেৰানেপেৰাকৈ লাগি আছে আমি যাবই লাগে তালৈ। গতিকে আজি যাম বুলি আমি কথা দি থৈছিলোঁ আৰু আমি এতিয়া তালৈ ওলাইছোঁ। ভাত পানী বনালোঁ, দেউতাকো দিছোঁ খাবলৈ। আমি এতিয়া ঘৰৰ পৰা ওলাওঁ, বেটাও ৰেডি হৈছে। এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ত যাবা এতিয়া? দেউতালৈ ভাত বাঢ়ি দিছোঁ, ভেবেলী লতা আৰু মাছৰ তৰকাৰী, লগতে ভাত। ৰেচিপি ভিডিঅ'টো দিম মই। আহা যাওঁ দে, আহা। ধৰি লওক, ধৰি লওক। ভালকৈ কোৱা, কাকা যাওঁ। আৰু আমি এতিয়া ঘৰৰ পৰা ওলাইছোঁ। কি বেটা? বেগ নালাগে, পৰি যাবা, তুমি ল'লা হা। আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। এয়া লক্ষীনগৰ চাৰিআলি পালোহিয়ে, ওচৰতে যিহেতু গোটেই ৰাস্তাটো ভিডিঅ' কৰা নাই। তাৰ পৰা আমি এতিয়া চিধা যাব লাগিব অহা ৰাস্তাটোৱেদি, আৰু অলপমান গৈ বাওঁহাতে এটা টাৰ্ণিং ল'ম। এফালে সোমাই গ'লে পাম। হয় হয়। শিৱ মন্দিৰ এটা পাম বুলি কৈছিলে। আৰু আমি এতিয়া গৈ আগত মানুহক সুধিম। সুধি আমি ঘৰটো বিচাৰি পালোঁ বাৰু, আৰু পালোহি এতিয়া আমি। কোনে? আমি নে? অঁ, থাকাকৈ আহিছোঁ। বেটা আৰু দেউতাক বহি আছে বিচনাত। এতিয়া আহি পালোহি। এয়া গোসাঁই থাপনা। আৰু এইটো হৈছে পাকঘৰ। এয়া কিয়? এফালে আমাৰ কথা বতৰা চলি আছে। হাই প্লেন। এফালে আমাৰ বেটা খেলি আছে। যোৱা খেলা। প্লেনখন দেখাই দিয়া বেটা। প্লেন ৰহ পাহৰা নাই অকল আমাকে ভিডিঅ' কৰি আছে। বিয়া কথা ভিডিঅ' কৰি দিছে। দেখিছে ন ফটো দিব। আপুনি বেছি খায় নে কম খায়? পুৰা খায়। এখন ডিছতে উলিয়াওক চবলৈকে। উলিয়াই থাকিব নালাগে। এতিয়া চাহ খাম। আমাক চাহ খাবলৈ দিছে, এতিয়া চাহকণ খাই লওঁ। দুইটা ইয়াকো লৈ যাব।
নালাগে চাহ নালাগে দিয়ক চাহ নালাগে তাক আমি এতিয়া চাহ খাই পেলাই বহি আছোঁ তাৰপিছতে এয়া বেটাই গাখীৰ খাই আছে কি খাইছা বেটা আৰু এয়াই হৈছে আমাৰ বা মানে লক্ষীবা ইয়ালৈকে আহিছোঁ আমি ইফালে ভিনদেউৱে পাচলি কটাত ব্যস্ত গাড়ী নাই গাড়ী ৰাতি 12টা বাজি কাম শেষেই হ'ল গাড়ী থকা হ'লে গুচি আহিলোঁ এতিয়া গাড়ী নাই পাপৰি বিহুটো আছেনে হা বিহু মাৰাটো আছেনে কাটিম কি বিহু এই বিহুটো বিয়াঘৰত নাচিছিলোঁ যে অঁ নাচা আছে দেখুৱাব ৰ'ব এয়া দালি সিজিলে ন সিজিলে ইয়াকে আদা নহ'ব ওপৰখিনি আদা নহৰু জলকীয়া অঁ জিৰা জলকীয়া এয়া কালি পিছত মছলা খায় ন এই আমাৰ পুৰা জ্বলা জ্বলা খায় দুইজনে লাগি ভাগি ভাত বনাই আছে আৰু দুশ হেৰি দিছে ৰঙতে চাইছে কালি এতিয়া কি দালি তেল মাৰিব এটা প্ৰথমতে খাইছোঁ অঁ অঁ একদম কাপোৰ দিয়ে আছোঁ মই সাবোন কাপোৰ ধোৱা নাই এইটো ক'ত থম হৈ গ'ল আৰু খুব ভাল আছিলে জেগাডোখৰ মায়ে কাপোৰ এযোৰ লৈছিল বৰ ধুনীয়া লাগিছে ভাবিছোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ গতিকে দেখুৱালোঁ সেইটো হয় বস্তুটো পইচাটো দি দিলে মনতো নাথাকে মানুহৰ অঁ সেইটো হয় আৰু খৰচ হয় কাপোৰ এযোৰ ধুনীয়া লাগিছে দিয়ক সোমাই থাকে বগা কাপোৰ বেচা তেনেকুৱা এইযোৰ মই বেপাৰীৰ পৰা বাহিৰখনত পিন্ধিছিলোঁ বেপাৰীৰ পৰা লৈছিলোঁ আৰু শেষত আমি এতিয়া ভাতৰ পাতত বহিছোঁ এয়া ভাত এফালে আছে দাইল এফালে খাই আছে লগতে এখন মিক্স ভাজি বনাইছে দেখিছিলে আপোনালোকে দেউতাই পূৰা খেলি আছে তাই খাই আছে নিজে খোৱা বেটা বা ডাঙৰ মানুহ মই এইটো বুলি আমিতো নহ'লোৱে পৰিৱেশ থকা পৰিৱেশটো মাথা গৰম কৰি দিয়ে আমি এতিয়া ভাত পানী খাই বহি আছোঁ অকণমান এডাল চেইন বায়ে দিছে গতিকে মৰমত দিছে মই লৈছোঁ পিন্ধিলে কেনেকুৱা লাগিব জনাব আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ ইয়াৰ পৰা ব'ল হ'ল নাই আহক দিগদাৰ ন পেকেটটো মাৰি দিয়া আছে পেকেটটো নকৰে নহয় মই ঘৰটো বনাই অঁ এইয়া কিবাটো পাতিব নহয় এই আছিব আমি এইখিনিতে আহি সুধিছোঁহি আগত অঁ দিলোঁ কাক দিছোঁ যাওঁ দিয়ক যাব যাম গ'লে মই দেওবাৰ দিনহে যাম আৰু দেওবাৰ গ'লে হ'ব দিয়ক অঁ যাওঁ দেই গ'লে নাথাকোঁ গুচি আহিলোঁ অঁ হ'ব অঁ যাওঁ দেই যাওক আহিব নালাগে আমি এতিয়া ঘৰলৈ উভতিছোঁ আজি দেওবাৰ কাৰণে একেবাৰে ৰাস্তা দোকান বজাৰ একেবাৰে সেৰেঙা আৰু আজি বেটা ক'ত বহি আহিছে চাওক মানুহ নাই কাৰণে ৰাস্তাটোত আজিহে আনিছোঁ এনেকৈ এনে নানো বাৰু আগত আমি আহি এতিয়া ঘৰ পালোহি এয়া বাবা বহি আছে এইটো বেটা এইফালে
আমি এতিয়া আহিলোঁ আৰু আহিলৈ মই প্ৰথম এয়া কাপোৰখিনিকে চপাবলৈ আহিলোঁ কাৰণ ৰ'দো গ'ল আৰু বতৰটো অকণমান বেয়া হৈ আহিছে, বৰষুণো দিব পাৰে। মানে প্ৰথমবাৰ গৈছোঁ লক্ষী বাইদেউহঁতৰ ঘৰলৈ, ভাবিছোঁ আপোনালোককো লগত লৈ যাওঁ আৰু যিহেতু আজিকালি সকলোবোৰ শ্বেয়াৰ কৰোঁৱেই, গতিকে ভাবিলোঁ আজিৰ দিনটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে আগৰ নিচিনাকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা স্পেচিয়েল ভ্লগ লৈ পেলাই আকৌ আপোনালোকক লগ পাম। আজিলৈ ইমানেই।